আমি এইকেইদিনত প্ৰত্যেকেই দেখিছোঁ যে জুবিন দাৰ সমাধিক্ষেত্ৰক লৈ এছঅপি বনোৱা হৈছে। এই আৱেগিক সময়খিনিত য'ত জুবিন দা নোহোৱা হ'বৰ আজি জাষ্ট 1 মান্থ হৈছে, এই সময়খিনিত আচলতে এইবোৰ বস্তুৰ প্ৰয়োজনীয়তা নাছিল। কাৰণ সকলোৱে আৱেগিক হৈ আছে, প্ৰত্যেকেই বিচাৰে তেওঁৰ লগত সময় কটাবলৈ। কিছুমানে ৰাতি যাব বিচাৰে, কিছুমানে দিনত যাব বিচাৰে, কিছুমানে নিজৰ কামখিনি শেষ কৰি ৰাতি ওলাই যাব বিচাৰে। গতিকে প্ৰত্যেকৰে সেই মানসিক স্থিতিটো বেলেগ বেলেগ, জুবিন দাক লগ পোৱাৰ, জুবিন দাৰ লগত অকলশৰে কথা পতাৰ। গতিকে এই সময়ত সেইবোৰ বস্তু অপ্ৰয়োজনীয়। কিন্তু এটা কথাও সঁচা বা মানিব লাগিব আমি যে তাত যদি কিবা আইন অমান্য হোৱা ঘটনা ঘটিছে বা এনেকুৱা হৈছে যে জুবিন দাৰ সত্তাটোক কোনোবাই যদি অপমান সূচক কিবা ঘটনা ঘটিছে, সেইবোৰক লৈ ডেফিনেটলি কঠোৰভাৱে প্ৰশাসনে গুৰুত্ব দিব লাগিব। কাৰণ সেইটো হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যে তাত এটা আইন শৃংখলা পৰিস্থিতি এটা প্ৰত্যেকেই বজাই ৰাখক। এই 2টা দিনত ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিটো আমাৰ বিশালতা, সেইটো আমি প্ৰত্যেকেই দেখিছোঁ। অসমীয়া চিনেমাৰ যিটো উত্থান, সেইটো আমি প্ৰত্যেকেই দেখিছোঁ। জুবিন দাৰ যিটো সপোন, সেইটো বাস্তৱত পৰিণত হোৱা আমি প্ৰত্যেকেই দেখিছোঁ। আৰু তেওঁ যিটো এই ৰাস্তাটোৰে আমাক আগুৱাই লৈ গ'ল, তেওঁ যিটো এই অৱস্থালৈ অসমখনক লৈ আহিলে, এই অৱস্থালৈ অসমীয়া চিনেমাক লৈ আহিলে, অসমীয়া গানক লৈ আহিলে, সেইটো যদি আমি প্ৰত্যেকেই যদি সেই ৰাস্তাটোৰে আগুৱাই যাওঁ, অসমক আমি বিশ্বত সদায় জিলিকাই ৰাখিব পাৰিম।